নমস্কাৰ দুপৰীয়াৰ সাজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ধুনীয়াকৈ প্লেটখন সাজিবলৈ লৈছোঁ তো আজি ভাতৰ লগত কি আছিলে বলক চাওক এয়া ভাত লৈ লৈছোঁ ভাতৰ লগত আছিলে আজি মেটেকা ফুলৰ ভাজি মেটেকা ফুলটো বোলে হেল্থৰ কাৰণে বিৰাটেই ভাল হয় যিবিলাকৰ PCOD আছে বা PCOS আছে থাইৰয়ড আছে তেনেকুৱা পেচেণ্টবিলাকে খোৱাটো খুবেই প্ৰয়োজনীয় হ'বই কাৰণ প্ৰকৃতিৰ বস্তু হয় প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৱে আমাৰ কাৰণে বহুতেই প্ৰয়োজনীয় তো আজি বিচাৰি আমি আলুৰ লগত ভাজিছিলোঁ এয়া হৈছে মেটেকা ফুল আৰু আলুৰ লগত এখন ভাজি নেমু টেঙা লৈছোঁ 3 পিচ কাৰণ এতিয়া নেমু টেঙা সৰহকৈ আছে ঘৰত তো 3-4 পিচ লৈ লওঁ লগতে আছিলে এগ কাৰী কণীটো একদম চিম্পলকৈ বনোৱা হৈছিলে অকল বিলাহী আৰু আলুৰে বনাইছিলোঁ বেছি জোল বনোৱা নাই আৰু লগতে আছিলে পাৰ মাংস গোটেই মাংসৰ ভিতৰত এটাইকে প্ৰিয় মাংস বুলি ক'লেও ভুল নহয় পাৰ মাংসটো খুবেই প্ৰিয় হয় তো মাংসৰ পাতিটো লৈ ল'লোঁ আৰু লগত জলকীয়া আৰু এখন আছিলে বৰা ভাজি বুলি কয় যিটো বৰা এনেই তেলত কৰা হয় কিন্তু মই এয়া উইদাউট তেল বনাইছিলোঁ মিক্সিত গোটেইখিনি মাৰি লৈ ধুনীয়াকৈ টাৱাত তেল নিদিয়াকৈ দুবাৰমান লুটিয়াই দিছিলোঁ আৰু এনেকৈ খাবলৈ ভাল হয় তো এয়াই আছিলে 4খন ব্যঞ্জনেৰে দুপৰীয়াৰ সাজ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পায় কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত ধন্যবাদ